হেল্ল' গাইজ, মই আজি গাড়ীৰ ওপৰত মানে মটিয়া কাম কৰিছোঁ দেই। এই ভুল নুবুজিব, মটিয়া কাম কৰা নাই। মই মানে এনেই অলপ সহায় কৰি দিছোঁ মটিয়াটো। গাড়ীখন মোৰ নিজৰে। ঠিক আছে, কেনেকৈ তোলে, কি কৰি তোলে আপোনালোকে চাব দেই। धीरे से रखो। हाँ, बढ़िया बढ़िया बढ़िया। मैं क्या सिजिल कर दूँ। सिजिल कर दिया अपने की लास कामत की हर लास কৰিব লাগে অলপ নিজে কৰি দিলেহেঁতেন, কিন্তু মই অলপ কামটো সহজ কৰি দিছোঁ তাক। ठीक है, बढ़िया बढ़िया बढ़िया। बर उঠিছে দেই, কষ্ট কৰা ধেমালি নহয়। এনেই কষ্ট কৰিলে এতিয়া কৰিলে এনেই পইচা নলয় বেছি। কষ্ট কৰি দিছোঁ অকণমান সহায় হ'ল বুলি। বৰ গৰম লাগিলে দেই, অকণমান বহিলোঁ ঠাণ্ডাত। কথা এটা কওঁ, কষ্ট কৰিলে মানুহ কিছুমানে বহুত লাজ কৰে। অচিনাকি মানুহ কিছুমানে মাতিবলৈ টান পায়। এই ভাই কষ্ট কৰাত কিহৰ লাজ, তাৰো সহায় হৈছে। মোৰ ভাল লাগিছে, মই কৰিছোঁ। দুজনমানক দেখিছোঁ মোক চিনি পায়, কিন্তু যা লেবাৰ কাম কৰিছোঁ। লেবাৰ কাম কৰা নাই, এখনটো মোৰ নিজৰ গাড়ী, আৰু সেইকাৰণে অলপ লাগি দিছোঁ। সহায় হৈছে, অকণ সোনকালে হ'ব, তেওঁ সহায় হ'ব, হয় নাই বাৰু গাইজ? জীৱনত লাজ নকৰিলে বহুত আমাৰ কাৰণে লাভ হয়। জীৱনত বহুত নোপোৱা বস্তু পোৱা যায়, বহুত জীৱনত ছাকচেছ পোৱা যায়। আমি যদি লাজে কৰি থাকোঁ, ভৱিষ্যত একো লাভ কৰিব নোৱাৰিম, হয় নাই বাৰু? মোৰ মতে মই ভাবোঁ লাজ কৰিব নালাগে। মই কেতিয়াও লাজ নকৰোঁ, কামত সদায় মনত কৰি যাওঁ। প্ৰশংসা কৰা নাই মনিব দেই। দুধ হৈছেগৈ আৰু অলপ বাকী আছে। মই এই ভিডিঅ'টোৰ দ্বাৰা এটাই মেছেজ দিব বিচাৰোঁ যে আমি লাজ সংকোচ সকলোবোৰ এৰি নিজৰ নিজৰ কামত ভালকৈ আগবাঢ়ি যাব লাগে। নিজৰ কামত ভালকৈ মনোযোগ দিব লাগে, তেতিয়াহে আমি এটা ভাল ফিউচাৰ পাম। বাই বাই। প্লিজ লাইক মাই চেনেল and subscribe my channel.